হেল্ল' গাইজ, সকলোকে সুপ্ৰভাত জনালোঁ। আজি পুৱাই পুৱাই ওলাই আহিলোঁ আমাৰ বাৰীখনলৈ। এই বাৰীখনৰ মোৰ পাছফালে ইয়াত দেখিছে এইবিলাক কি গজিছে চাওক। প্ৰত্যেকে আপোনালোকে চিনি পায়, দেখিছে কি গজিছে, এয়া প্ৰত্যেকে জানে আৰু। মোৰ বাৰীখন দেখাই দিছোঁ। বিশেষ খেতি বাতি বিশেষ তেনেকৈ নাই। এইখনে মোৰ বাৰীখন। এইফালে এনেকৈ লাই চাই অলপমান কৰিছিলোঁ। এইবিলাক গোটেই ফুলিলে মেলিলে এতিয়া এদাই হ'ল। তাৰপিছত তেওঁলোকে চাব পায় এনেকৈ নতুনকৈ তামোল পুলি ৰুইছোঁহে, বৰ ডাঙৰ হোৱা নাই বিশেষ তেনেকৈ। এনেকৈ সাঁচি পুলিয়ে তামোল পুলিয়ে 2-4টামান এনেকৈ ৰুইছোঁ আৰু। তাৰপিছতে এয়া দেখিছে আপোনালোকে, এয়া দেখিছে দোলবন। আপোনালোকক দোলবন দেখাইছোঁ আজি। এয়া চাওক, এইখিনি প্ৰত্যেকে চিনি পায়। এয়া হৈছে কিছুমানে দোলবন বুলি কয়, কিছুমানে দ্ৰুমদল বুলি কয়। এই চাওক, এয়া প্ৰত্যেকেই খায়ে বাৰু দোলবন, কিন্তু এই দোলবনৰ যথেষ্ট উপকাৰিতা আছে। এই দোলবন প্ৰায় মানুহে খায় যদিও উপকাৰিতাৰ বিষয়ে বহুতে জানে। দোলবন বুলি কয়, কিছুমানে দ্ৰুমদল বুলি কয়। ইয়াৰ আগটো এই ধৰণে আগটো মানে পাত এনেকৈ, এই পাতটো যদি আগটো এনেকৈ ছিঙি মেলি আমাৰ বহুতে বেলেগ ধৰণে খায়। কিছুমানে ভাজি খায়, কিছুমানে পাতত দি খায়, কিছুমানে দাইলত দিও খায়। আচলতে দোলবন খালে কি হয়, মানুহৰ যি হজম শক্তি খুব বৃদ্ধি পায়। যদি খুব কমকৈ ভোক লাগে বা ভোক নালাগিলে যদি এনেকুৱা দোলবন, এনেকুৱা এমুঠিমান দোলবন সুন্দৰকৈ যদি নি পাতত দিয়ে খাওক বা ভাজিয়ে খাওক, যেনেকৈয়ে নাখাওক, এসাঁজ বা দুসাঁজ, এসাঁজ খাই দিয়াৰ লগে লগে খুব বেছিকৈ ভোক লাগিবলৈ আৰম্ভ কৰিব, হজম শক্তি বৃদ্ধি পাব। তাৰ লগতে যদি আমাৰ কেতিয়াবা পানী লাগে বুলি কয়, যিটো আমাৰ চৰ্দি লগা পানী লগা, তেতিয়াও ইয়াৰ দোলবন অকণমান আগকেইটা যদি শুঙি এনেকৈ অলপ ছিঙি কেইটামান আগ ছিঙি সুন্দৰকৈ পিচি পিনে যদি খুব সুন্দৰকৈ এনেকৈ শুঙি দিয়া হয় বা সুন্দৰকৈ গুধি দিয়া হয়, তেতিয়াও পানী লগাও ভাল হয়। তাৰ উপৰিও ইয়াৰ মাথা কামুৰণি, মূৰ কামুৰণি, মূৰ ঘূৰণি এইবিলাক কামতো এনেকুৱা হেৰিয়তো ব্যৱহাৰ কৰা হয়। ই এবিধ অতিকৈ দৰৱজাতীয় দৰৱজাতীয় এবিধ উদ্ভিদহে ক'ব লাগিব। এবিধ উদ্ভিদ একেবাৰে। এইটো চাওক, এয়া ফুলখিনি আমি সৰুতে কি কৰোঁ, ইয়াৰ ফুল এপাহ এনেকৈ উঘালি লৈ এনেকৈ চুপি দিওঁ। খুব মিঠা এটা আছে। আপোনালোকে ফুল পায় এনেকৈ কৰি এনেকৈ লাহেকৈ এনেকৈ উলিয়াব, তাৰ মুখত দি লাহেকৈ এনেকৈ চুপি দিব। খুব মিঠা এটা আছে। আমি সৰুতে আগতে খুব এনেকৈ কৰোঁ, সৰুতে খুব সুন্দৰকৈ এনেকৈ কৰোঁ। সৰুতে এনেকৈ লাহেকৈ ফুল পায় এনেকৈ কৰি লাহেকৈ আনো আৰু মুখত লাহেকৈ চুপি দিওঁ। বিৰাট মিঠা এটা আছে, ভাল লাগে। এজোপা খুব উপকাৰী গছ মানে হয়, এক প্ৰকাৰৰ শাক বুলি ক'লেও ভুল কোৱা নহয়। বাৰীত প্ৰায় কোৰ মাৰি দিয়াৰ পিছত বাৰীত প্ৰায় গজেই সেই দোলবন। গতিকেলৈ আপোনালোকৰ যদি কেতিয়াবা ভোক নালাগে বা এনেকুৱা হয়, বিশেষতঃ গেষ্ট্ৰিক, যিটো মানুহৰ গেছ হয় যিহেতু, সেই গেষ্ট্ৰিকতো ই খুব সুন্দৰকৈ এমুঠিমান যদি ইয়াক বনাই মেলি খাই দিয়া হয়, দৰৱৰ দৰে কাম কৰে। এবিধ দৰৱজাতীয় গছ। এনেকুৱা আচলতে এনেকুৱা সৰু কোমলীয়া এনেকুৱা কোঁহটো যেতিয়া ছিঙি লোৱা হয়, ধৰণে এনেকৈ ইয়াৰ কোঁহকেইটা এনেকৈ ছিঙি ল'ব লাগে। ছিঙি লৈ আৰু সুন্দৰকৈ পাতত দি, আমাৰ অসমীয়া মানুহে প্ৰায় পাতত দি খায়, নহ'লে ভাজি খায় বা যেনেকৈ নাখাওক আৰু খালে তেনেকুৱা ধৰণৰ বহুতকেইটা হেৰিয়ৰ পৰা হাত সাৰিব পাৰি। যেনেকৈ হজম নোহোৱা, ভোক নলগা, হজম নোহোৱা, পানী লগা, মূৰ কামুৰণি, গেছৰ প্ৰব্লেম ইত্যাদি বিভিন্ন বেমাৰত ইয়াক খালে সেই বেমাৰ নিৰাময় হয়। গতিকেলৈ ভিডিঅ'টো আজি ইমানখিনি আছিল। গতিকেলৈ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।